দিল্লীত যি নিউজৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত জেনজি জেনেৰেশ্যনে শিক্ষাৰ্থীসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। প্ৰতিবাদৰ সময়ত তেওঁলোকৰ ওপৰত লাঠি চালনা কৰিছিল, বহু শিক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰিছিল আৰু এই সন্দৰ্ভত এতিয়া বিৰোধী দলসমূহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পৰা উত্তৰ বিচাৰিছে। অমিত শাহৰ পৰা এতিয়া বিৰোধী দলসমূহে উত্তৰ বিচাৰিছে আৰক্ষীয়ে কিয় এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত এতিয়া প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া বিৰোধী দলসমূহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পৰা। এই সন্দৰ্ভত আমি সবিস্তাৰে আপোনালোকক অধিক তথ্য জনাই যোৱাৰ চেষ্টা কৰিম। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পৰা উত্তৰ দাবী কৰি আহিছে এতিয়া দেশৰ বিৰোধী দলবোৰে। এই বিষয়ক লৈ সংসদত অচলাৱস্থা অব্যাহত থকাৰ সময়তে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহে সদনত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, যাৰ ফলত বৰ্ষকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰ পৰা অব্যাহত থাকিব এই সন্দৰ্ভত যাৰ ফলত বৰ্ষকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰ পৰা অব্যাহত থকা অচলাৱস্থা অন্ত পৰাৰ বাট মুকলি হ'ব বুলি এতিয়া আশা প্ৰকাশ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত বিষয়টো আলোচনাৰ বাবে এতিয়া চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈছে। বিৰোধীয়ে উত্থাপন কৰা সকলো কথাৰ উত্তৰ দিবলৈ আমি সাজু আৰু তাৰ উত্তৰ আমি জনাই যাম। গৃহমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। আলোচনাৰ সময়ত কাৰ্যবিধি ব্যাহত নকৰিবলৈ আৰু গৃহমন্ত্ৰীক নিজৰ বক্তব্য প্ৰদান কৰিবলৈ অনুমতি প্ৰদানৰ বাবে এতিয়া বিৰোধী পক্ষক আহ্বান জনাইছে কিৰণ ৰিজিজুৱে। ইয়াৰ লগতে তেওঁ কৈছে যে বিৰোধীৰ প্ৰতি মোৰ একমাত্ৰ কথা হ'ল যে আলোচনাৰ উত্তৰ দিয়াৰ সময়ত বিৰোধীয়ে গৃহমন্ত্ৰীগৰাকীৰ বক্তব্য ৰোধ কৰিবলৈ অশান্তিৰ সৃষ্টি কৰিব নালাগে। বিৰোধীয়ে 20 জুনত CJPৰ যি বেনাৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষাৰ্থী সমাজে, সেই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ অসমতাপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে কৈছে যে পেলেট বন্দুক ব্যৱহাৰ কিয় কৰিছিল, শিক্ষাৰ্থীসকলক পেলেট বন্দুক ব্যৱহাৰ কৰি যি শাস্তি প্ৰদান কৰিছিল সেই কাৰ্যক এতিয়া বিৰোধীয়ে গৰিহণা দিছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে যে অমিত শাহৰ নিৰ্দেশতহে এই কাৰ্য সংঘটিত হৈছে আৰু লোকসভা আৰু ৰাজ্যসভা দুই সদনে বিগত কিছুদিন ধৰি বিৰোধী পক্ষৰ ধাৰাবাহিক প্ৰতিবাদৰ সাক্ষী হৈ আহিছে আৰু সাংসদসকলে গৃহমন্ত্ৰীক অভিযোগৰ প্ৰতি সঁহাৰি জনাবলৈ দাবী জনাই আহিছে। এতিয়া এনেদৰে বিৰোধী পক্ষই দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা নিউজৰ প্ৰশ্ন কাকত সন্দৰ্ভত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে, সেই সময়ত আৰক্ষীয়ে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই সন্দৰ্ভত এতিয়া কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহৰ পৰা উত্তৰ বিচাৰিছে এতিয়া বিৰোধী দলসমূহে।